এফালে চাওকচোন নদী এখন আছে আৰু এফালে বাগান আছে ধুনীয়া আৰু সেইফালে ডাঙৰ দীঘল অকণমান ঘৰ আছে বৰ্ডেদি বনাইছে আৰু এইফালে চাওক কিমান বৰ্ড আছে আৰু আজি আমি নুঠো বাৰু বৰ্ডত এইফালে চাওক ইমান ধুনীয়া লাগিছে নদীখন গৈ আছে পাত দি কেমেৰাটো দি ভালকৈ দেখি পোৱা নাই হপায় এইটো চাওক ছানছেট হৈ আছে কিমান ধুনীয়া লাগিছে ভালকৈ দেখি পাইছেনে ৰ'বক আপোনাক বেক কেমেৰা দি ভালকৈ দেখাই দিম ছানছেট হৈছে আৰু এইবিলাক চাওক কিমান মানুহ আহিছে এতিয়া চোৱা ভিডিঅ'টো আগৰ ভিডিঅ' হয় আৰু আইতা ঘৰত যাওঁতে সোমাইছিলোঁ সেইটোকে অকণমান ভিডিঅ' কৰি থলোঁ মই এতিয়া যাব লৈছোঁ আণ্টি ঘৰত আৰু বেছি দূৰ নহয় আমাৰ ইয়াতে থাকে সেইটো আণ্টিহঁতৰ ৰুম ইয়াৰ পৰা দেখিয়ে থাকে যে আণ্টিহঁত যাবগৈ সেইটো কাৰণে আমি চাহ খাব মাতিছে সেইকাৰণে যাম আণ্টিয়ে কিবা এটা বনাব স্পেচিয়েল আমালৈ আৰু সেইটো আপোনাক দেখাম দেই বলক তেনেহ'লে বলক আৰু ৰাতিকে খাম আমি ইয়াত খানা কি আছে নহ'লে দেখাই থাকিম ভিডিঅ'টো সকলোকে চাব এই ইয়াত লাঠি দিয়ে থৈছে অকণমানকৈ আণ্টিহঁতে বেলেগ কোৱাৰ্টাৰলৈ যাবগৈ সেইকাৰণে আমি ইয়াতে খাম বেলেগ মানুহ নাই আমাৰ ইয়াত থকা মানুহে খাব আমাৰ কেম্পাছৰ ভিতৰত থকা মানুহবিলাকে খাব বেলেগ মানুহ নামাতো যিহে কৰোণা হৈছে বহুত কৰোণা আহিছে সেইকাৰণে আৰু এইটো আমাৰ কেম্পাছটো ইমান ধুনীয়া আৰু যাওঁ তেনেহ'লে আণ্টি ঘৰৰ পিঠা বনাইছোঁ আৰু পিঠাটোৰ নাম হৈছে খুলি পিঠা এফালে আণ্টিয়ে বনাইছে আণ্টিয়ে আমাক শিকাইছে খুলি পিঠা বনাবলৈ চাওকচোন ইমান ধুনীয়া হৈছে গোলটো আৰু এনেকুৱাকৈ ইয়াৰ ভিতৰত নাৰিকল সোমাই দিব চাব ৰ'বক এতিয়া নাৰিকল ভৰাব আৰু ৰ'বকচোন এতিয়া নাৰিকল ভৰাই দিব ভৰালে তাৰপিছত এনেকৈ কৰি পেলাই কৈ দিব লাগিব তাৰপিছত খুলি পিঠা বনি যাব আমাৰ চাওকচোন ইমান ধুনীয়া হৈছে ইমান গাল বনাইছোঁ চাওকচোন ময়ো এটা বনাই চাইছোঁ এতিয়া চাওকচোন ইমান ধুনীয়া মই বনালোঁ তাৰপিছত তলৰ চচপেনটোত পানী দি পেলাই কাপোৰ এখন দি পেলাই এনেকৈ সিজাইছে পিঠাখিনি তাৰপিছত এতিয়া গামলাত থৈ দিছে অলপ দেৰি পিছতে পিঠা ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাবলৈ বহিছোঁ ইমান ধুনীয়া হৈছে পিঠাখিনি চাওকচোন আৰু খাবলৈও বহুত য়াম্মি হয় আমি এতিয়া খাইছোঁ খুলি পিঠা আৰু আজিয়ে লাষ্ট আণ্টিহঁতৰ লগত চাহ খোৱা আমি ইয়াত খানা বনাইছোঁ আজি জুইত আৰু বতৰটো বহুত বেয়া কৰি আছে কি হয় নাজানো আৰু বৰষুণ দিছে সেইকাৰণে টিং পাই লৈছে পুৰা টিং পাই লৈছে মাংস বনোৱা আৰম্ভ হৈ গ'ল আৰু ইয়াত বহুত ডাঙৰকৈ বৰষুণ দিছে বৰষুণ দিয়াৰ কাৰণে জুইটো বেলেগলৈ আনিলে বৰষুণৰ পৰা ইয়াত আনিব লাগিলে তাত খাইছিলোঁ তাত বনাইছিলোঁ ইয়াত আনিব লাগিছিলে আপুনি ভিডিঅ'ত অকণমান দেখিছে পাই মই ভিডিঅ' কৰিছোঁ পাই লৈছে আৰু মই কেনেকৈ সোমাই লৈছে মাংসটো বাহিৰত বনাইছে আৰু আণ্টিয়ে ভাত দাইল ভিতৰত বনাইছে আৰু চব্জি অলপ শুকাইনি তলত লাগক
আৰু এফালে বনাইছে ৰঙালাও ফ্ৰাই ৰঙা এটা দেখাই কোৱা ভিডিঅ' কৰা নহ'লে কাৰণে ফটো দি দিছোঁ ভাত খাওঁতে আকৌ বৰষুণ হৈ গ'লে সেইকাৰণে ছাতি দি আছে নাই বৰষুণ দিছে এনেকৈ ভাত খাইছে আপুনিও খাব এদিন ভাত পানী খাই শেষ হৈ গ'ল আৰু ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ ভালেই যদি লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব